আমাৰ ঘৰৰ গোটেইকেইটা ল'ৰাই মানে খালী গাই থকাটো এটা ফেশ্বন হৈ গৈছে। গেঞ্জি চেঞ্জি নাই, বিশ্বও এনেকৈ থাকে, সিও এনেকৈ থাকে, পেটটো উইলে উইলে। আৰু আজি ভাইটি বনাই আছে, কি বনাই আছে কোনো? মাংস। মাংস। সি স্পেচিয়েলি মাংস বনাই আছে আৰু ইফালে মই বনাই আছোঁ মাছ। ল'ৰাৰ জন্মদিনৰ দিনাখনৰে ভিডিঅ' আজিহে দিবলৈ সময় পাইছোঁ। কিবা কিবি কাৰণত ভিডিঅ'টো দিয়া হোৱাই নাছিল আৰু দিনৰ ভাগত একদমেই চিম্পলকৈ মানে বাৰ্থডেটো চেলিব্ৰেশ্যন কৰিছোঁ আমি, কাৰণ কিয় তাৰ এক্সাম চলি আছিল, সেইটো কাৰণে মানে বহুত বেছি হিবি জিবি কৰা নাই। যিয়ে নহওক একদমেই আমাৰ ঘৰুৱা খানা এটা আৰু আমাৰ মানে আমাৰ ফেমিলিটো, বেলেগ কোনো মানুহ নাই, আমাৰ ধৰক আমাৰ ঘৰৰে। আৰু এইবাৰতো টুটুবো আহিবও নোৱাৰিলে, তাইৰতো গমেই পায় বহুতে, সেইটো কাৰণে মানে তাই আহিব নোৱাৰিলে। গতিকে বেছি হিবি জিবি নকৰি একদম মানে সৰুকৈ খানা এটা এৰেঞ্জ কৰিছোঁ। আৰু এয়া মোৰ মাছ প্ৰায় ৰেডিয়ে। ভাতখিনি ৰেডি হোৱাৰ পিছত ভাইটিয়ে সিহঁতক ভাতখিনি দি দিছে। এইখিনি দিনৰ ভাগৰ দৃশ্য আছিলে। আৰু ৰাতি নহয়, সন্ধিয়া সময়ত আমাৰ কেম্পাছৰে বাচ্ছা পাৰ্টিকেইটাক মাতি পিনে কেকটো কাটি পিনে অলপ সময় টাইম স্পেণ্ড কৰিছে সিহঁতৰ লগত ল'ৰাই। একদম মানে চিম্পুল বাৰ্থডে পাৰ্টি এটা। আৰু তাৰ বাৰ্থডে কেকটো দেখাই দিছোঁ, ধুনীয়া আছিল দেই বাৰ্থডে কেকটো, আৰু লগতে বহুত টেষ্টিও আছিল। 2 কপিমান ফটো এড কৰি দিছোঁ ইভিনিঙৰ, যিহেতু দীঘলীয়া ভিডিঅ' কৰা নহ'ল, সেইটো কাৰণে ফটোখিনিয়ে এড কৰি দিছোঁ, এজ এ মেমৰি থাকি যাব। আৰু এয়া লাষ্টত পাপা ঘৰত যোৱাৰ সময়ৰ অলপমান ভিডিঅ' কৰি ৰাখি থৈ দিছিলোঁ দেই। আজিৰ দিনটো এনেকৈয়ে পাৰ কৰিলোঁ। বহুত বেছি একো নকৰি এনেকৈ কৰিও কেতিয়াবা ভালেই লাগে। যিয়ে নহওক, ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।